non birtang ton pen arjupon iksena Phere niphai throk arni diphu karbi Anglong superintendent of police SP Asaihem along SP Sanjib Kumar saikia atum pen Phere niphai pho arni Dongmukak police station keparlo doidak Anglong Manipur Angkang Along ahir kang tangrak ahir lapen Hele amung kelong pon Aphuthak pherangke amei kangni pon SP ahin pen kepachini pon atengke DSP nahit karisma lapen Havarkehat Thana OC manjit terang alangli atum angkrak pen ABIRTA reblong si doidak Anglong along humbridam si longle arlo kipe Hele lapen Hele amung pen Hele amung ke thap megji hai kipe long pen athak anwang si thek pon longlo lapen pang thek pon et aphet klardak abang ke Hele kelong pon laki AK-56 rifle isi lapen megji sirkep lapen 9mm state gun isi pen megji hini lapen 9mm pistol isi lapen 0.32 pistol isi lapen Hele amu kelong pon abang ke 88 NOS AK-56 amu lapen 7 NOS 9mm amu long pon lo Lumbajong penang kilo ABIRTA harsing ronghang NEWS24X7 report by news এটা AK-56 আৰু এটা মেচিন গান লগতে সৰহসংখ্যক আৰ্মছ এণ্ড এমিউনিশ্যন ব্যৱহাৰ কৰিছে কোন সংগঠনৰ এই আৰ্মছ এমিউনিশ্যন বা ইয়াৰ লগত জড়িত কোনোবা ব্যক্তিক আপোনালোকে আটক কৰিব পাৰিছে নেকি বা নতুন বিদ্ৰোহী সংগঠন কোনোবা সৃষ্টি হৈছে নেকি কাৰ্বি আংলঙত তেনেকুৱা কিবা আপোনালোকে আশংকা কৰিছে নেকি তাৰ বিষয়ে আপুনি হয় যোৱাকালি আমি এটা বিশেষ খবৰৰ সূত্ৰত ভিত্তি কৰি আমি আমাৰ DSP হেডকোৱাৰ্টাৰ আমাৰ OC হাওৰাঘাট তেখেতসকল এটা অপাৰেশ্যন লঞ্চ কৰা হয় দহমুখা থানাৰ আণ্ডাৰত দইদাক পাহাৰ মানিপুৰ বুলি কয় সেই অঞ্চলত আমি এটা বিশেষ খবৰ ভিত্তিত আমি তাত এটা অপাৰেশ্যন চলাওঁ আৰু আমি মাটিত পুতি থোৱা অৱস্থাত কিছু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তাৰ ভিতৰত এটা AK-56 ৰাইফল আছে এটা ষ্টেণ্ড গান আছে দুটা পিষ্টল আছে এটা 9mm পিষ্টল এটা .32 পিষ্টল আৰু 9টা AK-47ৰ মেগাজিন আৰু 88 ৰাউণ্ড AK-47 এমিউনিশ্যনছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে এটা আমি আমাৰ তদন্ত অব্যাহত ৰাখিছোঁ আৰু আমি এই কোন সংগঠনে তাত থৈছিল বা কি উদ্দেশ্যে থৈছিল এই তথ্য উদ্ধাৰ কৰিবলৈ যে আমি বৰ্তমান আমি আমাৰ তদন্ত আমাৰ জাৰি আছে কাৰ্বি বুলি ক'ব পাৰি কিন্তু এটা কথা অহা বছৰ 2024ত লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে ইমান সৰহ সংখ্যক আৰ্মছ এণ্ড এমিউনিশ্যন ৰিকভাৰী কৰাটো ডাঙৰ কথা এনেধৰণৰ ইমানখিনি আৰ্মছ এণ্ড এমিউনিশ্যনে কোনো এটা জিলাত সাংঘাতিক ধৰণে মানে সন্ত্ৰাস সৃষ্টি কৰিব পাৰে গতিকে এইকেইটা যিহেতু পোৱা হৈছে আৰু তেনেকুৱা আৰ্মছ এণ্ড এমিউনিশ্যন জিলাখনৰ ভিতৰত যে নাথাকিব তাৰো কোনো মানে নাই আৰু ইফালে লোকসভাৰ নিৰ্বাচন এই ক্ষেত্ৰত আপুনি জিলাখনৰ মুৰব্বী হিচাপে কেনে শংকা কৰে যে থাকিব পাৰে নেকি বা আছে নেকি চাওক তেনেকুৱা ধৰণৰ যদি কিবা ক'ৰবাত অস্ত্ৰ ভাণ্ডাৰ আছে আৰু আমাৰ যদি আমি আমাৰ চ'ৰ্চে গম পায় আমি ডেফিনেটলি আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ তেনেকুৱা চেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা থাকিব আৰু আমি আমাৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই অলৰেডি অব্যাহত আছে আপোনালোকে কাৰ্বি আংলং জিলা আপোনালোকে হয়তো লক্ষ্য কৰিছে যে আমি বিভিন্ন জেগাত আমি তালাচী আমি চলাই আছোঁ আৰু আমি বিভিন্ন অপাৰেশ্যন আমি কৰি আছোঁ গতিকে আমি তেনেকুৱা ধৰণৰ যদি ক'ৰবাত আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ নতুনকৈ কিবা সন্ত্ৰাসবাদী সংগঠন আত্মপ্ৰকাশ কৰা বুলি আপুনি গম পায় নেকি কাৰ্বি আংলং জিলাত এতিয়া তেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই এতিয়া এই আৰ্মছ এণ্ড এমিউনিশ্যনখিনি কোন সংগঠন জড়িত এতিয়ালৈকে আপোনালোকে কথা কৰিব পৰা নাই এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই আমি তেনেকৈ যি চ'ৰ্চে বনাইছে তেওঁলোকে কৈছে নেকি যে অমুক সংগঠনৰ এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম নেকি তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম